নমস্কাৰ বন্ধুসকল, ভোগালী বিহু শুভেচ্ছা থাকিল। আৰু এয়া চাওক মোৰ বিহু কাপোৰ, আৰু বিহু কাপোৰ মই ল'লোঁ এটা, দুটা, তিনিটা আৰু এতিয়া এটাকে পিন্ধি লওঁ। তাৰপিছত দোকানলৈ যাওঁ, দোকানৰ ওম নমঃ শিৱায় কৰি আহোঁ। তাৰপাছত নমস্কাৰ বন্ধুসকল, বিটুপান মেধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ আৰু লগতে ভোগালী বিহু শুভেচ্ছা জনালোঁ। আপোনালোকৰ মনোকামনা পূৰ হওক আৰু বলক এতিয়া। আৰু আমি এতিয়া আজি যাম ভেলাঘৰ মেজি জ্বলোৱা চাব যাম। আৰু প্ৰথম ইয়াত যাম, তাত কি হ'ব, তাত জ্বলাব, তাত জ্বলোৱা চাম। তাৰপিছত আৰু বেলেগ এটা জেগাত যাম, তাতো মেজি চাবলৈ যাম, কিন্তু তাত বহুত ধুনীয়াকৈ বনাব। এইবাৰ ইমান বনোৱা নাথাকে ভালকৈ, কিন্তু বনাইছে ভালকৈ, বেছি ভাল হোৱা নাচাগে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ লগে লগে এটা কথা কৈ দিওঁ, যদি মোৰ চেনেলটো আপুনি নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই এতিয়া আহি পাই গ'লোঁ, অকণমান অহা দেৰি হৈ গ'ল, কি কাঠ মেজিটো জ্বলালেই মানে অকণমান দেৰি হৈ গ'ল, ওলাওঁতে মেলোঁতে কৰোঁতে, তাত একো নাই। আৰু এতিয়া এই মেইন মেজিটো জ্বলাই দিলে। আৰু মানে আজি মোৰ বহুত মাথা বহুত বিষ হৈ আছে, চৰ্দিও লাগি আছে। ৰাতি 2টা বজাৰ পৰা শুবই পৰা নাই। 11:30 বজাত শুইছোঁহে, কিন্তু ৰাতি 2টা বজাত সাৰ পালোঁৱে আৰু আকৌ 6টা বজাত শুইছোঁ, 8টা বজাত উঠিছোঁ, মাথা বিষ তমাম। বলক আমি ভেলাঘৰ জ্বলোৱা একদম পূৰা মজা লওঁ। লাজো লাগিছে, বহুত মানুহ আছে ইয়াতে। একো নাই বিতুপন, একো নাই, কৰি থাকা, তুমি পাৰিবা। দাদাই কিবা এটা ক'ব বোলে, বকুল দাদা। আপোনালোকে এই পলৰে মন কওকচোন, বা বেলেগ সাহস দেই, ইমান অকলে উঠি গৈছে, মানে অকলে চাব মানে, অকলে চাব মানে। আৰু বিখ্যাত চেনি আহি গ'ল। এইটো মানে নিয়ম, মানে চেনি দিয়ে, চেনি আৰু কমলা। আৰু আমি নিমখ চেনি নহয়, कितने शानदार विचार रखते हैं। চেনি খাই আমি আহি গ'লোঁ। আৰু আমি একেলগে আমি গৈ আছোঁ, ড্ৰাইভাৰ মোৰ আগৰ ড্ৰাইভাৰ কিনি ল'লোঁ আজিকালি। ইমান লৈছে এই মাৰ্চিডিজখন গ'লে আমাৰ আগৰ পৰা এতিয়া মাৰ্চিডিজখন গৈছে। মোৰ ঘৰৰ নাম হ'ল, ৰাইজে জানে লাগিছে নে আপোনালোকে চাওকচোন। আপোনালোকে মন কৈছেনে মোৰ চকুত লেন্স এখন লগোৱা হৈ আছে, ভাল লাগিছে নে ক'ব কমেণ্ট কৰি। আৰু আমি আহি পাই গ'লোঁ ইটো ভেলাঘৰ। ইয়াত মজাকৈ বনাই, মানে এবাৰ ইমান খাচ বনোৱা নাই, কিন্তু বহুত ভালেই বনাইছে আমাৰ জেগাতকৈ। বলক এতিয়া আমি লাহে লাহে ভিতৰলৈ সোমাই যাওঁ। মানুহ নাইচোন, মানুহবিলাক বহুত আহিব আৰু মানুহবিলাক অলপ পিছত আহি গ'ল আৰু কেইটামান। মোৰ জেগাখন ক'ত লৈছে? এইটো চাক, এবাৰ এইটো বনাইছে মানে ভালকৈ অলপমান, হেৰি কয়
বিষ্ণুদেৱ কৃষ্ণ মোৰ সমৰ্পণ কৰিবা আৰু বলক আমি আগুৱাই যাওঁ। আৰু এয়া চাওক আমাৰ অসমীয়া মানুহৰ পৰিচয়, ঢোল আৰু জাকৈ, পল, জাপি, নঙল আৰু কি আছে ম'হৰ ঘোঁৰা, ঢেঁকীমেন, অসমীয়া মানুহৰ পৰিচয় এইবিলাক। বলক আগবাঢ়ি যাওঁ। এইটো ক'ত এতিয়া আমি এই কি কৈছে ক'ৰবাত বহি আছে নেকি? কুপাৰখন দিয়ক কাহটো হৈ আছে ইমান। আৰু আমি ভিতৰত সোমালোঁ আৰু এই গানটো বজি আছে। কবিতা চিলেম লাগিব নেকি, চাউণ্ডটো কমাই দিব লাগিব, নহ'লে নহ'ব। আৰু এতিয়া বলক যাওঁ ডান্স চাওক। জাঞ্জুৰি জিৰি জিৰি নদীৰে বুকুলে প্ৰেমৰ নদী উঠে ভাহি যেন ভেটা ভাঙো ভাঙো কৰে জাঞ্জুৰি জিৰি জিৰি। আৰু এইটো নামঘৰ, এইটো ফিতা কাটিব, কোনে ফিতা কাটে, কোনোবা আহি যায় আঙুলিটা চাঙুলিটা এনেকৈ আহে। এবাৰ কোনে কাটিছে নাজানো। ভাগৱত মেলা আছে ন কাইলৈ কাটিব চাগে। সদায় বনায় এইখিনি জেগাতে বনায়, এইটো এনেকাই বনায়, অকণমান বেলেগ ষ্টাইলত বনাইছে। ইয়াত ভাল লাগিছে, ইয়াত ভাল লাগে আহি মানে, ইয়াত ভালকৈ বনায় না। বলক এতিয়া আমি চবেই একেলগে চাংঘৰটোত যাওঁ, সোমাওঁ চাংঘৰটোৰ ভিতৰত। কেনেকৈ লাগে সোমাই মানে। এইকেইটালৈ চাওক আৰু এইটো চাংঘৰ, এইটো ভৰি সোমাই থাকিলে। আকৌ ওলাই যাওঁ মানুহলৈকে এটা ফটো চটো উঠাকে, মানুহলৈ আছে ওলাই যোৱালৈকে অকণমান। এই পোৱালিবিলাক চাওক ক'ত ওলাই গৈছে মেজিৰ ভিতৰত, মাকে ৰখি আছে। বাই বাই। আৰু আজি বিহু ৰাতি আৰু চবে একেলগে আমি খানা খাম আৰু আপোনালোকে খানাটো মজা ল'ব আৰু দেখাম পালোঁ কেনেকুৱাকৈ খাওঁ আৰু চবখিনি দেখাই দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৈ থৈছোঁ। আৰু এয়া খানা আয়োজন কৰি আছে দাদা আৰু এয়া মানে কণী চণী হেৰি কৰিছে, বইল কৰিছে, কণী খাব লাগিব বৰ্তমান। হেৰি কৰা আগত মানুহবিলাক আহে নাই, চব ক'ত বা গ'ল। তাৰপিছত এটা দাদাই পিঁয়াজ কাটি আছে। এটা দাদাই নহৰু কাটি আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এফালে গাহৰি হেৰি চুঙাত ভৰাবলৈ আৰু এফালে ব্ৰইলাৰ চুঙাত ভৰাবলৈ হেৰি কৰি আছে দাদাহঁতে।
আৰু এয়া ভাত হৈ গ'ল। টেনচন জীয়াই আছে মানে কোনো টেনচন নাই। এইটো কোন গাহৰি গাহৰি আহি গ'ল। অকণ দি দিওঁ ৰ। বুকমণি যোনে গেবাই কৈ ধৰা বলি থাকিব। এইটো গাহৰি আৰু এইটো ব্ৰইলাৰ আৰু এইটো খাচী মাংস। বাই বাই টাটা চিউ।